উত্তম কুমাৰ বৰদলৈৰ সোণ পৰুৱা কবিতা পুথিৰ 4টা স্তৱ। মই সংপৃক্ত হব খোজা নাই, আতুৰ কৰি ৰাখা মোক সদায়, উতলাংকৰ প্ৰাবল্য তোমাৰ হাততে। গাখীৰৰ দৰে উতলি উফুন পাতি পৰিমাণত কমি যাবলৈও মন নাই। উমি উমি জ্বলাই ৰাখা, ফুৱাই ফুৱাই জীয়াই ৰাখা, সংপৃক্ত হৃদয়লৈ আহিব জানো শব্দ কবিতা? শব্দালাপত স্নেহাঞ্জলি অনুৰাগ, শব্দৰ পৰা হৃদয়লৈ আৰু কিমান বাৰ কঢ়িয়াম তোমাক। স্পন্দন হৃদয়ত বাজেনে, বাজেনে তুলি মোৰ দুখৰ অনুৰণন অনুকম্পা। অলংকৃতা তুমি শব্দ নিধিৰ বাখৰুৱা অনুভৱৰ মূৰ্ছনা। স্পন্দিত হৃদয়ত আজি মোৰ শোণিতৰ ঢল, শব্দ শুনি ঢালি পখালিছিলো তোমাৰো চৰণ যুগল। সান্নিধ্যৰ বাবেই কবিতা কবিতা, সান্নিধ্যৰ বাবেই তুমি মই আৰু অনুকম্পা। কটকটীয়া কংকালৰ আলিংগনতো হাঁহিম হৈ বিমল আনন্দ। যদিও নাপাওঁ সেই আপুৰুগীয়া সান্নিধ্যৰ অনুভৱৰ পৰম আনন্দ। চোৱা, শব্দৰ ইন্দ্ৰজালে তোমাক ধৰিছেহি আৱৰি। এটি দুটিকৈ শব্দ তৰা তুমি থাপি দিবা তোমাৰ বহল পথাৰত। জোনবাই আহি নামিব প্ৰতিটো ৰাতি, ফুচফুচাই কবহি তুমি শব্দ, তুমি কবিতাৰ কবি। শব্দৰ ছন্দেৰে মাথো নৃত্য কৰা, বজোৱা শব্দৰ শংখধ্বনি।